ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। ফেঁচাক বহুতে শুভ আৰু বহুতে অশুভ বুলি কয়। কিন্তু আজি আমি আলোচনা কৰিম ফেঁচা ঘৰত সোমালে কি হয়, ফেঁচা ঘৰত সোমোৱাটো শুভ নে অশুভ জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰা শেষলৈ চাওক। ফেঁচা হৈছে নিশাচৰ প্ৰাণী। গোটেই ৰাতিটো জাগি দিনটো শুই থাকে। সাধাৰণতে ফেঁচাৰ মাতটো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেঁচা দেখিলে সকলোৱে ভয় কৰে। সেইবাবে মানুহে ফেঁচাক অশুভ বুলি গণ্য কৰে। ফেঁচাৰ মুখেৰে ওলোৱা শব্দই ৰাতিৰ শান্ত বাতাৱৰণক ভয়ানক কৰি তোলে। আহক তেনেহ'লে আলোচনা কৰোঁ ফেঁচা ঘৰত সোমালে কি হয়। ১ নম্বৰ, যদি কোনোবা গৰ্ভৱতী মহিলাই ফেঁচা দেখে তেনেহ'লে সেইটো শুভ সংকেত হয় আৰু যদি সেই মহিলাগৰাকীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ হ'বলগীয়া সন্তান বহু ভাগ্যশালী হয়। ২ নম্বৰ, যদি কোনোবা ৰোগীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ গৰ্ভৱতী ৰোগ ঠিক হৈ যায়। ৩ নম্বৰ, পৰীক্ষা দিবলৈ যাওঁতে যদি ফেঁচা দেখা পায় তেনেহ'লে এইটো বহুত শুভ হয়। ৪ নম্বৰ, ৰাতিপুৱাই যদি ফেঁচা দেখা পায়, ফেঁচাৰ মাত শুনা যায় তেনেহ'লে সেইটো ধন সম্পত্তিৰ আগমনত সংকেত হয়। ৫ নম্বৰ, ফেঁচাৰ চকুত থ'ব পাৰিলে অন্ততঃ শুভ মানা হয়। ফেঁচাই যদি বাওঁফালে চাই চিঞৰে তেনেহ'লে অশুভ মানা হয় আৰু যদি সোঁফালে চাই চিঞৰে তেনেহ'লে শুভ মানা হয়। ৬ নম্বৰ, যদি কোনো ঘৰত প্ৰায় ফেঁচা সোমাই থাকে আৰু কান্দি থাকে তেনেহ'লে সেইটো অশুভ হয়। সেইখন ঘৰ ধন হানি হ'ব পাৰে। ৭ নম্বৰ, ফেঁচাক ৰাতিপুৱা গছৰ ওপৰত পূব দিশত বহি থকা দেখিলে সেইটো শুভ মানা। ৮ নম্বৰ, ৰাতিপুৱা বিচনাৰ ওপৰত ফেঁচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মানা হয়। ৯ নম্বৰ, সপোনত যদি ফেঁচা নিজৰ ওপৰত অহা দেখে তেনেহ'লে সেইটো শুভ বুলি মানা হয়। ১০ নম্বৰ, ফেঁচাক যদি আপুনি আপোনাৰ সন্মুখত খানা খোৱা দেখে তেনেহ'লে সেইটো শুভ বুলি মানা হয়। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু যদি আমাৰ চেনেলত নতুনকৈ আপোনালোকে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনি।